এটা কথা কওঁ, আজি আপোনালোকৰ সন্মুখত এটা কথা ক'ব খুজিছোঁ, বেয়া নাপাব। আমাৰ জাতিটো এই মুহূৰ্তত খুব উৎসৱপ্ৰৱণ জাতি হিচাপে পৰিগণিত হোৱাটো আমি লক্ষ্য কৰিছোঁ। যদি আমি বছৰৰ 12 মাহেই উৎসৱ অনুষ্ঠান উদযাপন কৰোঁতেই সময় পাৰ কৰোঁ, কাম কেতিয়া কৰিম? আপোনালোকে চাব, বছৰৰ 12 মাহত আমি সকলোৱে কওঁ 13টা পূজা আহে, বিহু আহে। আজিৰ তাৰিখত এইবিলাক নিজৰ উৎসৱৰ বাহিৰতো পৰধৰ্মৰ, পৰদেশৰ বিভিন্ন উৎসৱ আমি পালন কৰোঁ। তাৰ উপৰিও কলেজ, ইউনিভাৰ্চিটি আজি যিসকলে পঢ়ি আছে গম পাব, আমি ছ'চিয়েল মিডিয়াৰ লগত যিসকল জড়িত আছোঁ সেইসকলেও গম পাওঁ, বিভিন্ন দিনত আগতে দিৱস আছিল, আজিকালি ডে আহে। অমুকটো বোলে অমুক ডে, ভহুকটো বোলে ভহুক ডে। গতিকে এই ডে, উৎসৱ, পাৰ্বণ এইবিলাক যদি পালন কৰিয়ে থাকিবলগীয়া হয়, তেতিয়া জাতিটো নিশ্চিতভাৱে অৰ্থনৈতিকভাৱে দুৰ্বল হৈ যাব। সামাজিকভাৱে আমাৰ বহুত অনুষ্ঠান আছে। এইমাত্ৰ মই আগতে এখন অনুষ্ঠান এটা লক্ষ্য কৰি আহিছোঁ, আপোনালোকে বেয়া নাপাব, সুবোধ আপুনিও বেয়া নাপাব। সৰু বিয়া, আজি সৰু বিয়াতে প্ৰতিযোগিতা আৰম্ভ হৈছে। অমুকে যদি মাছ খুৱাই আমি মাংস খুৱাম। বিয়াৰ কাৰণে তৃতীয় বিশ্বৰ দেশ ভাৰতবৰ্ষৰ অসম এখন ৰাজ্য, সামাজিকভাৱে বিয়াৰ ওপৰত আমি ইমান গুৰুত্ব দিওঁ, দৰকাৰ হ'লে আমি মাটি বিক্ৰী কৰি ৰাইজক ভোজ খুৱাম। আমাৰ সক্ষমতা থাকক বা নাথাকক, এই কথাবিলাকে অৰ্থনৈতিকভাৱে সমাজখনক দুৰ্বল কৰে। গতিকে হে ৰাইজ, এই মঞ্চৰ জৰিয়তে, এই মঞ্চৰ পৰা আপোনালোকক আহ্বান জনাইছোঁ, যিবিলাক অনুষ্ঠান, যিবিলাক উৎসৱ, যিবিলাক পাৰ্বণ নাপাতিলেও হয়, সেইবিলাক বাদ দিয়াৰ সময় আহি গৈছে। নহ'লে আমাৰ মানুহখিনি আমি লাহে লাহে দুৰ্বল হৈ গৈ থাকিম। বিয়াৰ নামত যিসকলৰ সক্ষমতা আছে তেওঁলোকে ৰাইজক খোৱাওক, আপত্তি নাই। ৰাইজৰ ফালৰ পৰা, বয়সৰ ফালৰ পৰা যাতে কোনো দুখীয়া মানুহৰ ওপৰত ভোজটো বা খৰচটো জাপি দিয়া নহয়, এই মঞ্চৰ জৰিয়তে আপোনালোকক অনুৰোধ জনালোঁ। ডেকা বন্ধুসকলক অনুৰোধ জনালোঁ, উৎসৱত গুৰুত্ব কমকৈ দিয়ক, কামৰ গুৰুত্ব বেছি দিয়ক। এই মঞ্চ, এই ৰভা, এই ক্ষেত্ৰ প্ৰতিজ্ঞা লোৱাৰ এক সুন্দৰ ঠাই। সেইকাৰণে ভূপেন দাৰ কথাটো মই বাৰে বাৰে কৈছোঁ, আৰু এবাৰ কৈছোঁ, বহাগ মাহটো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ ই সাহ। বহাগ শেষ হ'ল, জেঠ পালে। এই মঞ্চত, এই বিহুৰ মঞ্চত সন্মুখত যিসকল আছোঁ, এই মঞ্চৰ সন্মুখত থকা আমি সকলোৱে গণজীৱনৰ সাহ ৰূপত যাতে প্ৰকৃতপক্ষে বিহুটোক আমি উত্থাপন কৰিব পাৰোঁ, উপস্থাপন কৰিব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰোঁ আহক। আৰু অসমীয়া জাতি, অসমীয়া ভাষা, অসমীয়া সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে অলপমান হ'লেও যাতে অৰিহণা যোগাব পাৰোঁ, তাৰ কাৰণে চেষ্টা